প্ৰায় 31 ঘণ্টাত 78 কিলোমিটাৰ ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমজন অসমীয়া তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমজন ব্যক্তি এলভিছ আলী হাজৰিকা যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে ইংলিছ চেনেল সাঁতুৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে এলভিছ আলী হাজৰিকা পোনপ্ৰথমে দাদা আপোনাক স্বাগতম জনাইছোঁ ND24 লৈ আৰু আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যথেষ্ট প্ৰত্যাহ্বান আছিলে যে 3 বছৰ বয়সৰ পৰা সেই দীঘলী পুখুৰীত আপুনি সাঁতুৰিছিলে তেতিয়াৰ পৰাই বৰ্তমান আপুনি ইংলিছ চেনেল সাঁতুৰি এক ইতিহাস ৰচিছে বুলি ক'ব লাগিব পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ কি ক'ব থ্যাংক ইউ ইয়েছ বহুত আশা আছিল ইংলিছ চেনেল ক্ৰছ কৰাৰ এটা ড্ৰিম থাকে বহুত মানুহৰ ইণ্ডিয়াৰ বহুত ছুইমাৰ্ছৰ ড্ৰিম থাকে ইংলিছ চেনেল আৰু মই প্ৰথম অসমীয়া হ'লোঁ এইটো মোৰ থাৰ্ড চেনেল হয় এইটো ক্ৰছ কৰাৰ বহুত কষ্ট কৰিছিলোঁ লাষ্ট 8 মান্থছ ডে এণ্ড নাইট ট্ৰেইনিং কৰিছিলোঁ ব্ৰহ্মপুত্ৰত ট্ৰেইনিং কৰিছিলোঁ স্পেচিয়েলি যেতিয়া ইংলিছ চেনেল গৈছিলোঁ তেতিয়া ৱেডাৰ খুব বেয়া আছিলে তেওঁলোকে কৈছিল যে এইটো মাহত চাগে নহ'ব পাৰে বাট যিখিনি আমি স্পনচৰ আমি যিখিনি পইচা তাত মই দিছিলোঁ চ' সেইখিনি পইচা ঘূৰাই নাপাওঁ চ' মই তেখেতক ৰিকুৱেষ্ট কৰিছিলোঁ যে যি হওক নহওক মুঠতে ৱেডাৰ বেয়া হওক ভাল হওক মুঠতে কৰিব লাগিবই তেওঁলোকে 17 আৰু 18 ডেট দিলে ৰাতি 1টা বজাত নমাই দিছে আৰু বহুত চপি আছিল ৱেডাৰ বহুত জেলিফিছ বহুতখিনি পালোঁ জেলিফিছৰ ষ্টিংকো বহুত মানে কুক কৰিছিলে আৰু প্লাছ বৰষুণ দিছিলে মাজে মাজে চ' তাৰ ইউকেৰ ৱেডাৰটো মানে আপছ এণ্ড ডাউনছ হৈ থাকে কেতিয়াবা বহুত বেছি ঠাণ্ডা হৈ যায় আৰু স্পেচিয়েলি পানীটো ঠাণ্ডা হৈ থাকে 12 to 13 ডিগ্ৰীছ হয় চ' টাইডৰ ওপৰতো কথা আছে কাৰেণ্ট বহুত আহে চ' সেইখিনি সময়ত চুইমিংটো বহুত বেছি মোৰ লম্বাও মোৰ গৈছিলে এছ টাইপ এনেতো ষ্ট্ৰেইট ৱে হয় মোৰ এছ টাইপ মানে চুইমিং হৈছিলে বাট ভাল লাগিল যিহেতু মোৰ নিজৰ এটা আশা আছিল যে অসমৰ নাম এটা আনাৰ আৰু সদায় মই সেইটো বিচাৰোঁ যে নিজৰ অসমৰ নামটো মানে আনিব পাৰোঁ আৰু সেইটো মই কৰিলোঁ আৰু তাৰ কাৰণে অসমৰ সকলো ৰাইজক মই ধন্যবাদ জনাইছোঁ তেওঁলোকৰ মৰম আৰু ব্লেছিংছৰ কাৰণে মই এইটো কৰিব পাৰিলোঁ আৰু অহা বছৰ মলকাই চেনেল গ্ৰ'জ কৰিবৰ কাৰণে সেইটো যেন মানে মোৰ নিজৰ অসমৰ ভাৰতৰ নাম যেন আনিব পাৰোঁ সেইটোৱে আৰু যথেষ্ট প্ৰত্যাহ্বান হৈছিলে আপুনি সাঁতুৰিছিলে ৰাতিও সাঁতুৰিছিলে আৰু দিনত সাঁতোৰাতকৈ ৰাতি সাঁতোৰাটো যথেষ্ট প্ৰত্যাহ্বান হয় ডলফিন থাকে বা বিভিন্ন ধৰণৰ এনেকুৱা বাধা থাকিব পাৰে সেই বাধাসমূহ কেনেধৰণে আপুনি প্ৰত্যাহ্বান জনাইছিলে ডেটছে নাইট চুইমিংটো বেছি কষ্ট হয় কিন্তু ৰাতি একো দেখা নাপায় বাট ৰাতি যেতিয়া চুইমিং কৰিছিলোঁ এটাই মানে মনত থাকে যে কেতিয়া ৰাতিপুৱা হওক বাট য়েছ পূৰা কৰিলোঁ সেইটোৱে মোৰ চবতকৈ ভাল লাগে কষ্ট হৈছিল বহুতখিনি কষ্ট হৈছিল চেলেঞ্জিং বহুত বেছি আছিল আৰু সাঁতোৰ বুলি ক'লে বহুতেই ভয় কৰে সাঁতুৰিবলৈ কিন্তু আপুনি সেই সাঁতোৰৰ যিখন ক্ষেত্ৰখনত আপুনি যথেষ্ট আগুৱাই গ'ল নতুন প্ৰজন্মক আপুনি কি ক'ব তেওঁলোকে আমাৰ এতিয়া অসমত বহুতখিনি চুইমাৰ্ছে ভাল কৰি আছে অসমৰ চুইমাৰ্ছে বহুতখিনি নাম কৰিছে আৰু মই বিচাৰোঁ যে ইন ফিউচাৰ চেনেল চুইমাৰ ওলাওক চেনেল চুইমিং কি হয় এতিয়া অসমে বুজা হৈছে চেনেল চুইমিং কাক কয় 7টা চেনেল আছে অসমত ইণ্ডিয়া ৱৰ্ল্ডত চ' মই সেইটোৱে আশা কৰোঁ যে মানে ইন ফিউচাৰ যেন চেনেল চুইমাৰ যেন ওলাওক আৰু আমাৰ নিজৰ অসমৰ যেন নাম যেন তেনেকৈ আনক আৰু এই ক্ষেত্ৰখনৰ কাৰণে যথেষ্ট আৰ্থিকৰ প্ৰয়োজন হয় আপুনি কেনেধৰণে সেই কামবোৰ কেনেধৰণে কৰিছিলে স্পনচৰ বহুত লাগে 15-16 লাখ টকাৰ এইটো বাজেট হয় মোক বিমল বৰা তেখেতে মোক সহায় কৰিছে পীযুষে মোক সহায় কৰিছে তেনেকৈ বহুত মোক সৰু সুৰা মোৰ ফ্ৰেণ্ডছ বা এনেকৈ অলপ সহায় কৰিছে বহুত কষ্টও হ'ল স্পনচৰৰ কাৰণে বাট যিয়ে নহওক বাকীখিনি চব হৈ যাব নিজৰ অসমৰ নামটো আনিব পাৰিলোঁ সেইটোৱে মোৰ কাৰণে চবত ডাঙৰ কথা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে আপুনি এনেধৰণে অসমৰ কাৰণে বা ভাৰতৰ কাৰণে গৌৰৱ কঢ়িয়াই আনক আৰু এয়া আছিলে এলভিছ আলী হাজৰিকা আৰু তেখেতে যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে ইংলিছ চেনেল সাঁতুৰিলে পূৰ্বতে কেটলিনা চেনেল সাঁতুৰিলে নৰ্থ চেনেল সাঁতুৰিলে তাৰ পৰৱৰ্তী সময়ত তেখেতে ইংলিছ চেনেল সাঁতুৰি উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰথমজন ব্যক্তি হিচাপে আৰু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ